Hi guys, welcome to my channel Pranjal vlogger আজি এক অন্য ভিডিও লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিওটো অলপ বেলেগ টাইপৰ হ'ব, সো বুজিবলগীয়া এইবোৰ। সো আপোনালোকে প্লিজ ভিডিওটো স্কিপ নকৰাকৈ চাই আৰু যিমান পাৰে শেয়াৰ কৰে আৰু যোনসকলে মোৰ চেনেলটো বৰ্তমানলৈকে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকেও প্লিজ কৰি লওক আৰু কাষতে থকা বেল আইকন বটনটো প্লিজ দবাই দিয়ক যাতে মোৰ আহিবলগীয়া ভিডিওবোৰ আপোনালোকে ফাৰ্ষ্টত পায়। যোনসকল ব্যক্তিয়ে মোৰ ভিডিঅ' চাই তেওঁলোকে গম পাব যে যোৱাকালি মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ ৰাহুল ভ্লগছ নামৰ সেই ল'ৰাজনৰ ওপৰত। সো সেইজনে মোক ইমান ধুনীয়াকৈ কমেণ্ট কৰিছে, ছাপোৰ্ট কৰিছে, সেইটোৰ ওপৰত মই থেংক ইউ বুলি এটা ভিডিঅ' আপলোড কৰিছিলোঁ। মজা আয়া। সো কি হ'ল, আকৌ সেই ভিডিঅ'টোতে আৰু এজনে মোক কমেণ্ট কৰিলে। নিশ্চয় দেখিব কমেণ্টত, আপোনালোকে পঢ়ি চাব এই শ্বৰ্ট ভিডিঅ'টোত নিশ্চয় দেখিব। সো মোৰ ইমানে বেয়া লাগিলে, সেইসকল এনেধৰণৰ লোকসকলে মোক ভাবিছে যে হেই এইটোতো ফাল্টু, এইটো কেলা এনে ভিডিঅ' বনাই আছে, সেইটো একো কাম নাই। তহঁতৰ মনত যি আছে কি আছে মই গম নাপাওঁ। সো ভৱিষ্যতলৈ কি হ'ব মই তাকো গম নাপাওঁ, কিন্তু বৰ্তমান মই যিটো কৰি আছোঁ, যি মাইণ্ডত লৈ আছোঁ, মই চিৰিয়াছকৈ লৈছোঁ বা মই পূৰা কনফিডেঞ্চত কৈছোঁ যে বৰ্তমান যি কৰি আছোঁ মই ভালে কৰিছোঁ। I don't care. बात तो सही है दौड़ना तो पड़ता है। সো গাইজ বিশেষকৈ কি হ'ল, আছে মোক প্ৰায়ভাগে সুধিছিলে যে ঐ তই বোলে ইউটিউবত ভিডিঅ' বনাই কিমান টকা পইচা পালি। মই একো নকওঁ, জাষ্ট মই আঁতৰি আহোঁ। তেওঁলোকে ভাবে যে ইউটিউবৰ পৰা ভিডিঅ' বনাই বা ইউটিউবত ভিডিঅ' বনাই সিহঁতে পইচা ঘটি আছে বা সিটো এনে ফাল্টুত ভিডিঅ' বনাই আছে। আৰু এই সকলোৰে মনটো সেইটো নহয় যে ইউটিউবত ভিডিঅ' বনাই যে পইচা ঘটিম সেইটো বুলি নহয়। সকলোৰে এটা এইম থাকে বা ড্ৰিম থাকে যে মোৰ ড্ৰিমটো কি, মই ইউটিউবত ভিডিঅ' বনাই পইচা ঘটিম বুলি নহয়। জাষ্ট ইউটিউবত ভিডিঅ' বনাই মানুহবোৰক মই সুখ প্ৰেৰণ কৰিব লাগে যাতে মোৰ ভিডিঅ'বোৰ চাই মানুহবোৰে অলপ সুখ পাওক, তাৰে মই কামনা কৰোঁ। আৰু কিছুমানে কি মানে নেগেটিভটো ভাবে কি সিহঁতে কি কৰে বোলে ইউটিউবত ভিডিঅ' বনাই বোলে পইচা ঘটি আছে আৰু কাম নাই নে কি, সিটো ইপিনে ঘূৰি ফুৰি ভিডিঅ' বনাই থাকে। শুনক গাইজ ফ্ৰেণ্ডছ, সকলোৰে এইমটো বেলেগ বেলেগ থাকে। চ' আপোনাৰ ড্ৰিমটো বেলেগ হ'ব পাৰে বা সেইজনৰ বেলেগ হ'ব পাৰে বা মোৰ বেলেগ হ'ব পাৰে, কোনো গম নাপায়। মই ইউটিউবত ভিডিঅ' বনাই ভাল পাওঁ, ৰাইজক মই দেখুৱাই ভাল পাওঁ যে মই আজি কি কৰিলোঁ বা ভাল দৃশ্যখিনি দেখুৱাই ভাল পাওঁ, মই দেখুৱাইছোঁ। চ' আপোনাৰ ড্ৰিম কি? আপুনি বোলে মোৰ ফৌজত যাবলৈ মন, চেষ্টা কৰি থাকক, একো কথা নহয়। আপুনি ছবি অঁকাৰ বোলে এক্সপিৰিয়েঞ্চ আছে বা ছবি আঁকি ভাল পায়, ছবি আঁকি থাকক, কোনো কথা নাই। চ' ঠিক সেইদৰে মই ইউটিউবত ভিডিঅ' বনাই ভাল পাওঁ, মই ভিডিঅ' দিছোঁ আৰু যেনেদৰে দিছোঁ সেনেদৰে মোৰ ভিউৱাৰ্ছ নাহেও, মই গম পাওঁ। ছাপ'জ 100 ভিউৱাৰ্ছ আহিব, 200 ভিউৱাৰ্ছ আহিব, মানিছোঁ 200জনে যে চাইছে মোৰ ভিডিঅ'টো, চ' থেংক ইউ ছ' মাছ। আৰু যদি পাৰে শ্বেয়াৰ কৰক, তাকেই কওঁ। আৰু আমাৰ অসমত চাগে এনেধৰণৰ সৰু সৰু ইউটিউবাৰ বহুত আছে, মানে কি কৰে তেওঁলোকক মোৰ দৰে মানে কি কৰে ৰেচপেক্ট কৰে যে তই ভিডিঅ' বনাব নালাগে, তই ভিডিঅ' বনাই কিমান পইচা পালি। হয়নে গাইজ? যোনসকলৰ চেনেল আছে তেওঁলোকে প্লিজ কমেণ্টত জনাব কথাবোৰ সঁচানে মিছা। আৰু মই তোমালোকক এইটোৱে কওঁ, আজি তোমাৰ ছাবস্ক্ৰাইবাৰ আছে 50 বা 40, কিন্তু চেষ্টা কৰি যাবা, যিমানে যি কি নকওঁ চেষ্টা কৰি যোৱা, আগুৱাই যোৱা। এই 50 ছাবস্ক্ৰাইবাৰ এদিন হ'বগৈ 5 মিলিয়ন, ঠিক আছে? আৰু মই এনেকৈ চেষ্টা কৰি যাম, তোমালোকে কৰা। আৰু যোনসকলে ভিডিঅ'টো ভাল পালে প্লিজ কমেণ্ট এটা কৰি দিব, লাইক কৰক আৰু যিমান পাৰে শ্বেয়াৰ কৰক। ঠিক আছে, বাই, জয় হিন্দ।